মই কুক্ৰোজ হয় তই কিয় এতিয়ালৈকে কুক্ৰোজ জনতা পাৰ্টিক ফলো কৰা নাই হয় নেকি তেতিয়াহ'লে মোৰ লগত এইটো চা ইণ্ডিয়ান ফলোৱাৰ্ছ মাত্ৰ 40%। তেনেহ'লে বাকী ফলোৱাৰ্ছখিনি ক'ৰ হয় 20% পাকিস্তানৰ হয় 20% বাংলাদেশৰ হয় আৰু 20% বেলেগ বেলেগ দেশৰ হয় আৰু এই একাউণ্টটো ইণ্ডিয়াৰ পৰা অপাৰেট কৰি থকা নাই USA ৰ পৰা অপাৰেট কৰি আছে এই একাউণ্টটোৰ ফাউণ্ডাৰ অভিজিত দীপকে নামটোহে শুনিবলৈ নতুন মালটো কিন্তু বহুত পুৰণা খিলাড়ী হয় কেজৰিৱালৰ একেবাৰে খাচ মানুহ আছিলে দিল্লী চৰকাৰৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ এডভাইজাৰ আছিলে তেনেহ'লে অভিজিত দীপকে বেলেগ পলিটিকেল পাৰ্টি হৈ কাম কৰি আছে নেকি বাৰু কি ঠিক আছে হ'বও পাৰে এইবিলাক একো ইউথ মুভমেণ্ট নহয়ও বৰ্তমান ৰুলিং পাৰ্টিক বদনাম কৰিবৰ কাৰণে এইটো এটা পলিটিকেল ষ্টেণ্ড হয় এইবিলাক ট্ৰেণ্ডৰ চক্ৰত পৰি পেলাই সময় নষ্ট কৰি একো লাভ নাই ঘৰটো যদি মুচি হ'ল অকণ শুগে যা বাদ দে তোৰ ফটালেস্কাৰ এইটো চা 94.7% ইণ্ডিয়াৰ মানুহে ফলো কৰি ৰাখিছে কি কৰে জনতা পাৰ্টি জিন্দাবাদ